Hello guys, আমি RRB NTPC mathsৰ আমি series upload কৰি আছিলোঁ। So আজিৰ আমাৰ যিটো next topic আছে এইটো হৈ গ'ল ratio and proportion. So এইটো এটা important topic হয়। ratio and proportionৰ question সদায় থাকে আৰু ইয়াৰ পৰা এটা বা দুটা question generally সোধা হয় যিকোনো exam, not only RRB NTPC বা আমি যদি কোনো বেংকৰ exam দিবলৈ যাওঁ বা যিকোনো আমি ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম দিবলৈ যাওঁ, যদি GD আহিছে GD দিবলৈ যাওঁ, তাতো আমাৰ RRB NTPC আমাৰ কুৱেশ্যন থাকিব এটা। চ' আজিৰ আমি ভিডিঅ'টোত এইটো যিহেতু এটা ডাঙৰ টপিক হৈ যায় ৰেচিঅ' এণ্ড প্ৰপৰ্চন। চ' আজিৰ টপিকটোত আমি ইয়াৰ যিখিনি কনচেপ্ট আছে এই কনচেপ্টখিনি আমি পঢ়িম আৰু তাৰ পৰা আমি কিছুমান কুৱেশ্যন কৰিম। কিন্তু এইটো আমাৰ যিটো ৰেচিঅ' এণ্ড প্ৰপৰ্চনৰ যিখিনি আমাৰ ইম্পৰ্টেণ্ট কুৱেশ্যনছ থাকে আমি আৰু 2-3টা ভিডিঅ'ত শেষ কৰিবলৈ ট্ৰাই কৰিম। চ' ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে সদায় দৰে মোৰ এটা ৰিকুৱেষ্ট থাকিলে, যদি ভিডিঅ'টো চাই ভাল পোৱা আৰু যদি ভাবা যে ইনফৰ্মেটিভ হয় বা তোমালোকৰ কামত আহিছে, চেনেলটো ছাবস্ক্ৰাইব কৰিবা, শ্বেয়াৰ কৰিবা, লাইক কৰিবা। আৰু তোমালোকৰ যদি লাগে যে কিবা কনচেপ্ট তোমালোকে বুজা নাই বা কিবা ভুল হৈছে বা আৰু ইয়াতকৈ ইজি মেথড কৰিব পাৰি, কমেণ্ট কৰিবা। সদায় তোমালোকৰ কমেণ্টবোৰ কাৰণে মোৰ ৱেলকাম থাকিলে। আৰু আই হোপ তোমালোকে ভিডিঅ'টো চাই ভাল পাবা। আৰু ইয়াৰ মই ষ্টাৰ্টিঙতে বেছিক যিখিনি কনচেপ্ট আছে সেই কনচেপ্টখিনি আজি ষ্টাৰ্টিঙতে আমি পঢ়ি ল'ম। চ' আমাৰ যিখিনি ৰেচিঅ'ৰ কনচেপ্ট আছে, ৰেচিঅ'ৰ কনচেপ্টখিনি আমি ফাৰ্ষ্টত চাম যে ৰেচিঅ' কি টাইপৰ থাকিব পাৰে। ফাৰ্ষ্ট আমি ল'লোঁ মিক্সড ৰেচিঅ'। মিক্সড ৰেচিঅ' কি হয়, ধৰি ল'লোঁ মই দুটা ৰেচিঅ' ল'লোঁ, A:B আৰু P:Q। তেতিয়াহ'লে এইটোক যদি মই AP:BQ লিখোঁ, তেতিয়াহ'লে ইয়াক কোৱা হয় মিক্সড ৰেচিঅ' বুলি। নেক্সট আমি চাওঁ ডুপ্লিকেট ৰেচিঅ'। ডুপ্লিকেট ৰেচিঅ'টো কি হয়, ডুপ্লিকেট ৰেচিঅ' হৈ গ'ল, ধৰি ল'লোঁ মই A/B ল'লোঁ, A:B ল'লোঁ। ডুপ্লিকেট মানে ইয়াৰ হৈ গ'ল, আমি যদি স্কুৱেৰত লিখি দিওঁ তেতিয়াহ'লে এইটো হৈ যায় ডুপ্লিকেট ৰেচিঅ'। নেক্সট আমি চাম চাব ডুপ্লিকেট ৰেচিঅ'। চাব ডুপ্লিকেট ৰেচিঅ'। চাব ডুপ্লিকেট ৰেচিঅ' কি হয়, যদি মই A:B কথা কওঁ, যদি মই এইটো স্কুৱেৰ ৰুটত লিখোঁ, এইটো হৈ যাব চাব ডুপ্লিকেট ৰেচিঅ'। আৰু যদি মই ট্ৰিপ্লিকেট ৰেচিঅ' বুলি কওঁ, ট্ৰিপল মানে 3 হয়, সেইটো আমি জানো। চ' ট্ৰিপ্লিকেট মানে যদি মই A/B ধৰোঁ, তেতিয়াহ'লে এইটো হৈ যাব A⁵B⁵। আৰু যদি মই চিমিলাৰ বস্তুক মই চাব ট্ৰিপ্লিকেট বুলি কওঁ, চাব ট্ৰিপ্লিকেট বুলি ক'লে যদি মই A:B ধৰোঁ, এইটো হৈ যাব √A⁵B। এইটো হৈ যাব আমাৰ চাব ট্ৰিপ্লিকেট ৰেচিঅ'। নেক্সট চাওঁ, নেক্সট হৈ গ'ল ইনভাৰ্ছ ৰেচিঅ'। ইনভাৰ্ছ ৰেচিঅ'টো আমাৰ কি হয়, ধৰি ল'লোঁ মই A:B, যদি মই ইয়াক উল্টাকৈ লিখি দিওঁ 1/A:1/B, চ' এইটোক কোৱা হয় ইনভাৰ্ছ ৰেচিঅ'। চ' আই হোপ তোমালোকৰ মিক্স ৰেচিঅ', ডুপ্লিকেট ৰেচিঅ', চাব ডুপ্লিকেট ৰেচিঅ', ট্ৰিপ্লিকেট ৰেচিঅ', চাব ট্ৰিপ্লিকেট ৰেচিঅ', ইনভাৰ্ছ ৰেচিঅ', এইখিনিলৈকে কনচেপ্টটো ক্লিয়াৰ হৈছে। নেক্সট চাওঁ, নেক্সট যদি মই চাওঁ, নেক্সট হৈ গ'ল ইনভাৰ্টেণ্ডো। ইনভাৰ্টেণ্ডো আমাৰ কি হয়, যদি আমি এটা প্ৰপৰ্চন, যদি আমি ধৰি ল'লোঁ, মই এটা প্ৰপৰ্চন মই ধৰিলোঁ ইনভাৰ্টেণ্ডৰ কাৰণে, ইনভাৰ্টেণ্ডো ধৰি ল'লোঁ মই A:B = C:D হয়, তেতিয়াহ'লে ইয়াক যদি মই উল্টাকৈ লিখি দিওঁ, তাৰমানে B:A = D:C, তেতিয়াহ'লে ইয়াক আমি কওঁ ইনভাৰ্টেণ্ডো বুলি। আই হোপ তোমালোকে বুজি পাইছা। নেক্সট চাওঁ, নেক্সট হৈ গ'ল অল্টাৰটেণ্ডো। অল্টাৰটেণ্ডো কি হয়, এইটো এটা ৱৰ্ড সোমাই আছে অল্টাৰটেণ্ডো, তাৰমানে A:B জগত যদি মই ধৰি লওঁ,
C is to D তেতিয়াহ'লে ইয়াৰ অল্টাৰটেণ্ডো বুলি যদি মই কওঁ তেতিয়াহ'লে ইয়াৰ কি বুজাব এইটো আমি অল্টাৰ কৰিম পজিশ্যনকেইটা A by C equal to B by D এইটো হৈ গ'ল অল্টাৰটেণ্ডো ঠিক আছে ইনভাৰ্টেণ্ডো পঢ়িলোঁ অল্টাৰটেণ্ডো পঢ়িলোঁ কম্পনেণ্টো পঢ়িম কম্পনেণ্টটো সিমিলাৰলি যদি A is to B আৰু C is to D প্ৰপৰ্শ্যনত থাকে তেতিয়াহ'লে মই যদি এইটো মই এনেকৈ লিখিব পাৰোঁ A by B equal to C by D so এইটোক যদি মই A by B equal to C plus D by D লিখোঁ তেতিয়াহ'লে এইটো কোৱা হয় কম্পনেণ্টো বুলি আই হোপ তোমালোকে বুজি পাইছা অল্টাৰটেণ্ডো কম্পনেণ্টো আৰু ইনভাৰ্টেণ্ডো আমি পঢ়িলোঁ ঠিক আছে তোমালোকে বুজি পাইছা বুলি ভাবিছোঁ এইকেইটা কমন কনচেপ্ট হয় এতিয়া জনাটো বহুত ইম্পৰ্টেণ্ট হৈ যায় নেক্সট আমি চাম ডিভিডেণ্ডো আচ্ছা ডিভিডেণ্ডক আৰু কম্পনেণ্টো ইনভাৰ্টেণ্ডো কেইটা বস্তু আমাৰ সলিউশ্যন যেতিয়া আমি ছল্ভ কৰিম তেতিয়া তাত প্ৰয়োজন হয় অ'কে ডিভিডেণ্ডো কি হয় ডিভিডেণ্ডো যদি মই কওঁ তেতিয়াহ'লে যদি মই A by B যিটো যদি C আৰু D লগত প্ৰপৰ্শ্যনত থাকে তেতিয়াহ'লে এতিয়া আমি কি কৰিছিলোঁ কম্পনেণ্টত আমি প্লাছ কৰিছিলোঁ ডিভিডেণ্ডত আমি মাইনাছ কৰিম মানে A minus B by B equal to C minus D by D ঠিক আছে আৰু যদি মই কম্পনেণ্টো আৰু ডিভিডেণ্ডো একেলগে লিখি দিওঁ লেটছ সে কম্পনেণ্টো এণ্ড ডিভিডেণ্ডো সো এইটোত আমি কেনেকৈ লিখিম যদি আমি দুইটা একেলগে লিখি দিওঁ তেতিয়াহ'লে A is to B লগত যদি মই C is to D লওঁ এইটো হৈ যাব A plus B by A minus B equal to C plus D by C minus D এইটো জেনেৰেলি আমাৰ বহুত ক্ষেত্ৰতে ইউজ হয় চ' এইটো ইম্পৰ্টেণ্ট হৈ যায় আমাৰ কাৰণে আই হোপ তোমালোকে বুজি পাইছা ইনভাৰ্টেণ্ডো অল্টাৰনেণ্ডো কম্পনেণ্টো ডিভিডেণ্ডো কম্পনেণ্টো এণ্ড ডিভিডেণ্ডো এইকেইটা কনচেপ্ট আমাৰ জেনেৰেলি বহুতবাৰ ইউজ কৰা হয় নেক্সট কনচেপ্ট চাওঁ নেক্সট যদি মই চাওঁ নেক্সট আছে আমাৰ মিন প্ৰপৰ্শ্যন ঠিক আছে মিন প্ৰপৰ্শ্যন কি হয় যদি আমি মিন প্ৰপৰ্শ্যনৰ কথা কওঁ ইয়াত কেইবাটাও কনচেপ্ট আছে এটা ফাৰ্ষ্টটো আমি ধৰি ল'লোঁ মিন প্ৰপৰ্শ্যন মিন মানে মাজৰ নাম্বাৰটো ঠিক আছে তো ধৰি ল'লোঁ মই দুটা নাম্বাৰ আছে A আৰু B ইয়াত যদি x টো মিন হয় তেতিয়াহ'লে আমি এইটো কেনেকৈ লিখিম A by x equal to x by B আৰু আমি এইটো ক'ব পাৰোঁ x square equal to root over A into B এইটো হৈ গ'ল আমাৰ মিন প্ৰপৰ্শ্যন ছেকেণ্ডটো আমি চাওঁ ছেকেণ্ডটো হৈ গ'ল থাৰ্ড প্ৰপৰ্শ্যনেলটো কি হয় থাৰ্ড প্ৰপৰ্শ্যনেলটো কি হয় যদি মই ধৰি লওঁ let x be the third proportional of A and B থাৰ্ড বুলি কৈছে সেইকাৰণে আমি দুটা নম্বৰ লৈছোঁ A আৰু B তেতিয়াহ'লে এইটো আমি থাৰ্ড প্ৰপৰ্শ্যনটো কেনেকৈ লিখিম A by B is equal to B by X চ' এইটো হৈ যাব আমাৰ থাৰ্ড প্ৰপৰ্শ্যন যাৰ আমি এইটো অলপ অলপ ছল্ভ কৰিলে এইটো হৈ যাব x equal to B square by A নেক্সট চাওঁ নেক্সট হৈ গ'ল আমাৰ ফ'ৰ্থ প্ৰপৰ্শ্যনেল অ'কে ইয়াত ফ'ৰ্থ বুলি কৈছে তাৰমানে আমাৰ চাৰিটা নম্বৰ লাগিব চ' চাৰিটা নম্বৰ যদি আমি লওঁ তেতিয়াহ'লে ধৰিলোঁ মই A B আৰু C আৰু ইয়াত মই এক্সটো মই লেট বুলি ধৰিলোঁ তেতিয়াহ'লে এইটো আমি কেনেকৈ লিখিম A by B is equal to C by X ঠিক আছে চ' এইটো হৈ গ'ল আমাৰ ফ'ৰ্থ প্ৰপৰ্শ্যনৰ কাৰণে যিটো আমাৰ কনচেপ্ট আছে সেইটো বা এইটো যদি মই ছল্ভ কৰি দিওঁ এইটো হৈ যাব x equal to BC by A আই হোপ তোমালোকৰ এইটো ক্লিয়াৰ হৈছে
নেক্সট চাওঁ নেক্সট এটা চিম্পল এটা আছে এইটো হৈ গ'ল ফাৰ্ষ্ট প্ৰপ'ৰ্চনেল মানে ফাৰ্ষ্ট নাম্বাৰটোৱে হয় চ' দুটা নাম্বাৰ এগেইন ধৰি ল'লোঁ মই এক্স হৈ গ'ল এ বি চিৰ কাৰণে তেতিয়াহ'লে এইটো হৈ যাব এক্স বাই এ ইকুৱেল টু বি বাই চি বা এইটো মই ক'ব পাৰোঁ এক্স ইকুৱেল টু এ বি বাই চি এইকেইটা কুৱেশ্যন মেইন প্ৰপ'ৰ্চন থাৰ্ড প্ৰপ'ৰ্চন ফ'ৰ্থ প্ৰপ'ৰ্চনৰ কুৱেশ্যন জেনেৰেলি বহুত সোধে চ' আমি ইয়াৰ কুৱেশ্যন আমি চাম আৰু ইয়াৰ ছল্ভ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে চ' আমি কেইটামান কুৱেশ্যন কৰিম এতিয়া চ' কুৱেশ্যনৰ এইকেইটা ৰুল কেনেকৈ ইমপ্লিকেশ্যন হয় আমি কুৱেশ্যন কৰিলে আমি গম পাম চ' নেক্সট চাওঁ The compounded ratio of 3/2, 6/5, 4/9, 10:8. So, আমাৰ ইয়াত কি দিছে 3/2, 6/5, 4/9, 10/8. যিহেতু কম্পাউণ্ডেড বুলি কৈছে আমি চিম্পলি কি কৰিম ওপৰৰ নাম্বাৰকেইটা ওপৰকেইটাৰ লগত মাল্টিপ্লাই কৰিম আৰু তলৰ নাম্বাৰকেইটা তলৰ লগত মাল্টিপ্লাই কৰিম 2 into 5 into 9 into 8 চ' এইটো যদি আমি ছল্ভ কৰোঁ চ' 5 আৰু মই 10 কাটিলোঁ 2 হৈ গ'ল 2 and 2 কাটিলোঁ গুচি গ'ল দেন আমি 3 আৰু 9 কাটিলোঁ 3 হৈ গ'ল 6 into 4 24 3 into 8 24 কাটি গ'ল চ' আমাৰ থাকি গ'ল 1:1 চ' আমাৰ এইটো হৈ যাব ফাৰ্ষ্ট অপশ্যন নেক্সট কুৱেশ্যন চাওঁ if 5a equal to 6b is the duplicate ratio of 5a minus c by 6b minus c এতিয়া আমি পঢ়িছিলোঁ যে ডুপ্লিকেট ৰেচিঅ' মানে স্কুৱেৰটো হয় চ' ইয়াত কৈছে যে 5a equal to 6b আৰু ইয়াত ডুপ্লিকেট ৰেচিঅ' হয় ইয়াৰ কাৰণে তাৰমানে আমি ধৰি ল'ম 5a by 6b equal to 5a minus c whole square by 6b minus c whole square so এইটো যদি মই সলভ কৰোঁ let's say 5a by 6b equal to এইটো যদি মই ফৰ্মুলাত ব্ৰেক কৰি দিওঁ 25a square minus 10ac plus c square আৰু এফালে 36b square minus 12bc plus c square এইটো আমি a minus b whole square ফৰ্ম ব্ৰেক কৰিছোঁ ইয়াৰ পিছত আমি ক্ৰছ মাল্টিপ্লাই কৰিলে 5a ইয়াত আহিলে 36b square minus 12bc plus c square equal to 6b 25a square minus 10ac plus c square so এইটোক যদি আমি মাল্টিপ্লাই কৰোঁ 5 আৰু 36 যদি আমি মাল্টিপ্লাই কৰোঁ 180ab square minus 60abc plus 5ac square equals to 150a square b minus 60abc plus 6bc square so এইটো চোৱা 60abc কেঞ্চেল হৈ আছে আৰু মই 180ab square minus 150a square b এফালে লৈ ল'লোঁ আৰু এফালে 6bc square minus 5ac square কৰিলোঁ চ' ইয়াত কি আহিব এতিয়া ইয়াৰ পৰা মই যদি চাওঁ ইয়াৰ পৰা কমন আহিব আমাৰ 30 মই কমন কৰিলোঁ আৰু ab মই কমন কৰিলোঁ চ' ইয়াত থাকি গ'ল 6b minus 5a আৰু ইয়াত মই যদি কমন কৰোঁ ইয়াত c square কমন আহিলে 6b minus 5a so এই দুটা কেঞ্চেল গুচি গ'ল তাৰমানে আল্টিমেটলি আমি কি ক'লোঁ c square equal to 30ab এইটো হৈ গ'ল আমাৰ ফাইনেল আনচাৰ c square equal to 30ab so ইয়াত যদি মই চাওঁ c square equal to 30ab is our answer next question to চাওঁ find the third proportional to the number 4 and 6 so আমি এটা third proportional concept পঢ়ি আহিছিলোঁ
তাৰমানে 4/16 equal to 16/x 16/x so 4 আৰু এইটো কাটি দিলোঁ মই এইটো 4 হৈ গ'ল so x equal to 4 into 16 মানে এইটো হৈ গ'ল 64 এইটো আমাৰ আনসাৰ ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা নেক্সট কুৱেশ্যন চাওঁ What is the ratio between the fourth proportional of 3, 4, 9 and the mean proportional of 2, 9 and 8? এটা কুৱেশ্যনটো কৈছে যে what is the ratio between the fourth proportion of 3, 4, 9? 3, 4, 9 যিটো আমাৰ fourth proportion আছে fourth proportion যিটো ভ্যালু ওলাব তাৰ লগত যিটো mean proportion আছে mean proportionৰ যিটো ভ্যালু দিয়া আছে সেই ভ্যালুটোৰ আমাৰ কৈছে যে ৰেচিঅ'টো কিমান হ'ব So fourth proportional concept আমি পঢ়ি আইছিলো এতিয়া fourth proportional কাৰণে মই কি কৈছিলো তিনটা নম্বৰ থাকিব লাগিব তিনটা নম্বৰ কি আছে 3 4 9 আৰু mean proportional কাৰণে দুটা নম্বৰ থাকে so আৰু third proportional আমাৰ ৰেচিঅ'টো আমি কেনেকৈ কৈছিলো যে fourth proportional কাৰণে আমাৰ যেটো ৰেচিঅ' থাকে fourth proportional ৰেচিঅ'টো হৈ যায় সদায় a/b = c/x so ইয়াত abc টো দিয়াই আছে তাৰমানে 3/4 equal to 9/x আৰু এইটো মই কাটি দিলোঁ 3 and x equal to হৈ গ'ল 12 আৰু যেটো mean proportion হৈ যায় mean proportionৰ কাৰণে x equal to 2 into 98 যদি ধৰিব পৰা নাই তেতিয়াহ'লে মই লিখি দিওঁ 2/x equal to x/98 এইটো আমি ক্ৰছ মাল্টিপ্লাই কৰিলে x square equal to 2 into 98 তাৰ স্কয়াৰ ৰুটটো এফালে গুচি যাব সো এইটো হৈ যাব 2 into 2 into 49 এটা স্কয়াৰ ৰুটত থাকিলে দুটা নম্বৰ থাকিলে এটা বাহিৰত লাই যায় 49 মানে 7 into 7 মানে 7 সো আমাৰ ৰেচিঅ' যেটো আমাৰ উলিয়াব দিছে ৰেচিঅ'টো হৈ যাব 12/14 আৰু এটো মই কাটি দিলো 6 7 সো আমাৰ আনসাৰটো হৈ যাব 6/7 অপচন ডি I hope তোমরা বুঝি পাইছা নেক্সট কোয়েশ্চন চাও if a/b equal to 2/3 and c/b equal to 5:c then find abc so ইয়াত দিয়া আছে a/b ভ্যালু কৈছে 2/3 আৰু c/b কৈছে 5/6 so এটো যদি মই উল্টা কৰি দিও b/c হৈ গ'ল 6/5 so ইয়াৰ ভ্যালু উলিয়াবলৈ একদম ইজি হয় এটা শৰ্ট ট্ৰিক আমি ইউজ কৰিম ইয়াত মই a b c লিখিলো ইয়াত মই a এর ভ্যালু 2 b এর ভ্যালু 3 ইয়াত যেহেতু 2 আৰু 3 দিয়া আছে এটো বুলি ইয়াত পুট কৰিলো এতিয়া নেক্সট ওয়া ইয়াত c ঘৰটো খালি আছে সো a ভ্যালুটো মই ইয়াত লিখি দিম c ঠিক আছে c ইয়াত b যেটো ভ্যালু হয় এটো মই c লিখি দিম এটো মানে 3 হৈ গ'ল ঠিক আছে ইয়াত আমি সেকেন্ড ভ্যালুটো লম b/c ভ্যালু আমাক কৈছে 6 আৰু 5 এতিয়া এই ঘৰটো এম্পটি আছে আমি 6 ৰ ভ্যালুটো ইয়ালে পুট কৰি দিম আৰু এটা মাল্টিপ্লাই কৰি দিম সো 6 * 12 12 হৈ গ'ল 18 হৈ গ'ল 15 হৈ গ'ল ঠিক আছে 12 18 আৰু 15 সো আমি যদি এটো কিবা দি ক্যান্সেল কৰিব পাৰো তেতিয়াহলে আমি ক্যান্সেল কৰিব পাৰো কিন্তু ক্যান্সেলেশনৰ ৰুলটো হৈ গ'ল তিনটা নম্বৰ ইকুৱেলি আমি ক্যান্সেল কৰিব লাগিব আমি ইয়াত দুটা নম্বৰ অকল ক্যান্সেল কৰিব নোৱাৰো সো এটো মই যদি ক্যান্সেল কৰিলো 3d 4 6 5 so আমাৰ আনসাৰটো ওলাব 4:6:5 ঠিক আছে আই হোপ তোমালোকে বুজি পাইছা 6 5 12 18 15 4 6 5 ওকে ইয়াৰ অপচন এটা ভুল আছে সো ইয়াৰ আনসাৰটো হৈ যাব 4:6:5 তো আমি কি কৰিলো আকবাৰ মই ৰুলটো দেখা দিছো আমাৰ ইয়াত a/b ভ্যালু দি আছে প্ৰথমতে মই a লিখিলো ইয়াত b লিখিলো c লিখিলো a আৰু b ভ্যালুটো পুট কৰিলো c ঘৰটো খালি আছে মই ইয়াত পুট কৰি দিলো 3 সেকেন্ডত আমি cb 5 6 দি আছে মানে bc হৈ গ'ল 6 5 তাৰমানে মই ইয়াত 6 লিখিলো ইয়াত 5 লিখিলো আৰু এই ঘৰটো খালি থকা কাৰণে এই 6 ভ্যালুটো ইয়াত পুট কৰি দিলো এগেইন মই মাল্টিপ্লাই কৰিলো 12 হৈ গ'ল 18 হৈ গ'ল আৰু এফালে 15 হৈ গ'ল তিনটা নম্বৰ একেলগে মই 3d কাটিম 3d কাটিলে 4 আৰু 3d কাটিলে এটো হৈ গ'ল 6 আৰু এটো 3d কাটিলে এটো হৈ গ'ল 5 সো আনসাৰ হৈ যাব 465 ওকে নেক্সট কোৱেশ্চন চাও if a/b equal to 2/3 find
সো ইয়াত একদম সিম্পল হয় a by b হৈ গ'ল 2 by 3 মানে a ভ্যালু 2 বুলি কৈছে b ভ্যালু 3 বুলি কৈছে সো সিম্পলি আমি পুট কৰি দিম 5 into 2 plus 3 into 3 divided by 6 into 2 minus 2 into 3 so এটো হৈ যাব 10 plus 6 আৰু এফ হৈ গ'ল 12 minus 6 তাৰমানে 16 by 6 এটো আমি 2 দি কেনসেল কৰি দিলে 2 দি যদি মই ইয়াক কেনসেল কৰো এটো হৈ যাব 8:3 I think ইয়াৰ আনসাৰটো again ভুল আছে a by b 2 by 3 কৈছে 5 into 2 10 3 into 3 9 sorry 3 into 3 9 এটো 19 হৈ যাব sorry এটো 19 হৈ গ'ল 19 so এটো আনসাৰ হৈ যাব not 16 by 6 but 19 by 6 ইয়াৰ আনসাৰ হৈ যাব 19 by 6 okay next question so okay ইয়াৰ চাৰিটা নম্বৰ দিয়া আছে a by b b by c c by d আৰু আমাক উলিয়াব কৈছে a b c d so ফাৰ্ষ্টত মই কি কৰিম ইয়াত মই a b c d লিখি লম a আৰু b ভ্যালু পুট কৰিম 2 5 দুটা ঘৰ খালি আছে a ভ্যালুটো মই ইয়াত পুট কৰিম 5 5 b c ভ্যালু আছে 4 আৰু 7 এফালে যাব আমাৰ 7 এফালে যাব আমাৰ 4 আৰু নেক্সট হৈ গ'ল cd এজ আমাৰ cd কৈছে 9:14 so 9 আৰু 14 আহিলে ইয়াত আহি গ'ল 9 ইয়াত আহি গ'ল 9 এতিয়া আমি কি কৰিম এটো মাল্টিপ্লাই কৰিম so মাল্টিপ্লাই কৰিবলৈ হলে আমি ইয়াত এটা সিম্পলি এটা ৰুল কৰিব পাৰো এটাটো হল আমি যদি কিবা ইয়াত কেনসেল যায় তেতিয়া হলে আমি স্টাৰ্টিংতে আমি কেনসেল কৰিব পাৰো জানে ধৰি ললো মই ইয়াত এটা 2 আছে এই 4 টো মই 2 দি কেনসেল কৰিলো তেতিয়া হলে মই যদি ইয়াত চাও তেতিয়া ইয়াত না যায় তেতিয়া হলে এটো কেনসেল না যাব কিন্তু ইয়াত আমাৰ গৈছে তাৰমানে আমি এটো কেনসেল কৰিব নোৱাৰো সো এটো আমাৰ 2 এ থাকিব এটো 2 এ থাকিলে আৰু এটো আমাৰ 4 এ থাকিলে সো আমি মাল্টিপ্লাই যদি কৰো 72 is to 5429 180 আৰু এফালে যদি মই চাও 63 5 79 63 63 63 into 5 315 আৰু এফালে হৈ গ'ল 540 70 70 into 9 490 so our answer হৈ যাব 72 180 315 490 so our answer হৈ যাব option b I hope আপোনালোকে বুজি পাইছা কনসেপ্টটো ক্লিয়াৰ হৈছে next question চাও what is the ratio of the mean proportion between 24 and 150 and a third proportion between 12 and 65 okay mean proportion বুলি কৈছে again x equal to root over 24 into 150 ঠিক আছে so এটো যদি মই ব্রেক কৰো এটো হৈ যাব 6 into 4 এটো হৈ যাব 25 into 6 so এই দুটা পারফেক্ট স্কয়ার হৈ গল 6 4 মানে 2 হৈ গল 25 মানে 5 হৈ গল so ইয়াৰ ভ্যালুটো হৈ গল 6 to the 12 12 5 60 ইয়াৰ ভ্যালুটো হৈ যাব 60 আর থার্ড প্রপোর্শন কৈছে থার্ড প্রপোর্শনৰ রুলটো কি আছিল আমি থার্ড প্রপোর্শনৰ লগতে পঢ়ি আইছো যদি আমাৰ থার্ড প্রপোর্শন কয় তেতিয়া হলে আমাৰ রুলটো আছিল a by b equal to b by x এটো আমাৰ রুল আছিল নহয় জানো তেতিয়া হলে 12 by 6 root 5 equal to 6 root 5 by x so এটো আৰু এটো মই কাটি দিলো 2 এটো আৰু এটো মই কাটি দিলো 3 তাৰমানে x ৰ ভ্যালুটো হৈ যাব 3 root 5 into root 5 তাৰমানে root 5 into root 5 5 হৈ যায় 3 into 5 এটো হৈ যাব 15 so ইহন দুটা ৰেশিও হৈ যাব 60 by 15 or 4:1 so আমাৰ আনসার হৈ যাব অপশন ডি next question so the third proportional to x minus y এতিয়া আমি ধৰি ললো তিনটা নম্বৰ আমি ধৰিব লাগিব x minus y y square হ'ব আৰু এটা মই ধৰি ললো let's say a
ঠিক আছে। সো দুটা নম্বৰ আমাৰ দিছে আৰু আমাৰ থাৰ্ড প্ৰপ'ৰ্শ্যন উলিয়াব দিছে। তেতিয়াহ'লে আমাৰ থাৰ্ড প্ৰপ'ৰ্শ্যনটো কি আছিলে? এক্স স্কুৱেৰ মাইনাছ ৱাই স্কুৱেৰ বাই এক্স মাইনাছ ৱাই ইকুৱেল টু এক্স মাইনাছ ৱাই বাই এ। এতিয়া আমি যদি এইটো এ স্কুৱেৰ মাইনাছ বি স্কুৱেৰ ফৰ্ম আছে যদি আমি ব্ৰেক কৰোঁ, এক্স প্লাছ ৱাই এক্স মাইনাছ ৱাই বাই এক্স মাইনাছ ৱাই ইকুৱেল টু এক্স মাইনাছ ৱাই বাই এ। চ' এই দুটা মই কেঞ্চেল কৰি দিলোঁ। তেতিয়াহ'লে এ ইকুৱেল টু হৈ গ'ল এক্স মাইনাছ ৱাই বাই এক্স প্লাছ ৱাই। চ' আমাৰ আনচাৰটো হৈ যাব এক্স মাইনাছ ৱাই বাই এক্স প্লাছ ৱাই। এইটো আমাৰ আনচাৰ হৈ যাব অপশ্যন বি। নেক্সট কুৱেশ্যন চাওঁ।